নমস্কাৰ, আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্ন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কোন যুগৰ কবি আছিল? ইয়াৰ উত্তৰ হৈছে শংকৰী যুগৰ। অসমত কেতিয়া আৰু কাৰ নেতৃত্বত ভক্তি আন্দোলন গঢ়ি উঠিছিল? ইয়াৰ উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 15 শতিকাত শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত। শংকৰদেৱৰ জন্ম কাৰ বংশত হৈছিল? ইয়াৰ উত্তৰ চণ্ডীবৰ ভূঞাৰ বংশত। শংকৰদেৱৰ কোন শকত জন্ম হৈছিল? ইয়াৰ উত্তৰ হৈছে 1371 শকত। শংকৰদেৱে ৰামায়ণৰ কোনটো খণ্ড অনুবাদ কৰিছিল? ইয়াৰ উত্তৰ হৈছে উত্তৰাখণ্ড। শংকৰদেৱে ৰচিত কাব্য আৰু অংকীয়া নাটৰ সংখ্যা কিমান আছিল? ইয়াৰ উত্তৰ হৈছে 6খন। শংকৰদেৱৰ প্ৰথম ৰচনা কি? ইয়াৰ উত্তৰ হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। এই কাব্যৰ মূল মাৰ্কণ্ড পুৰাণৰ 7ম আৰু 8ম অধ্যায়ৰ পৰা লোৱা হৈছে। দশম কাৰ ৰচনা? ইয়াৰ উত্তৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। শংকৰদেৱৰ শেষ বয়সৰ ৰচনাৱলী কি কি? ইয়াৰ উত্তৰ হৈছে দশম আৰু একাদশ দ্বাদশ স্কন্ধ। শ্ৰীমন্ত শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন বা বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি? ইয়াৰ উত্তৰ হৈছে কীৰ্তন। কীৰ্তনৰ মুঠ খণ্ড কেইটা? ইয়াৰ উত্তৰ হৈছে 27টা। কীৰ্তনৰ কোন কেইটা খণ্ড শংকৰদেৱৰ ৰচনা নহয়? ইয়াৰ উত্তৰ হৈছে শেষৰ 2টা খণ্ড ক্ৰমে সহস্ৰ নাম আৰু বৃত্তান্ত আৰু ঘুনুচা কীৰ্তন। গুণমালা কাৰ ৰচনা? ইয়াৰ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ। পুথিখনত স্ব-আখৰীয়া কুসুমালা ছন্দত ৰচিত আৰু ইয়াত মুঠ 337টা পদ আছে। গুণমালা পুথিখনৰ প্ৰথম খণ্ডত কি বৰ্ণনা আছে? ইয়াৰ উত্তৰ হৈছে সাধাৰণ স্তুতিবাচক বৰ্ণনা। বাকী খণ্ডত পুৰাণৰ দশম একাদশ স্কন্ধৰ চমুৱা ভাগ আছে। গুণমালা পুথিখনৰ মুঠ কেইটা খণ্ড আছে? ইয়াৰ উত্তৰ হৈছে 6টা। অসমীয়া নাট্যশাস্ত্ৰৰ জনক কোন? ইয়াৰ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱে ৰচনা কৰা নাটক কিয় অংকীয়া নাট বোলা হয়? ইয়াৰ উত্তৰ হৈছে এই নাটবোৰত এটা অংক থকাৰ বাবে। অংকীয়া নাটত কি কি উপাদান বা বিশেষত্ব আছে? ইয়াৰ উত্তৰ হৈছে গীত, শ্লোক, কথাসূত্ৰ আৰু সংলাপ। ব্ৰজাৱলী ভাষাৰ প্ৰধান উপাদান কি বা কি কি ভাষাৰ পৰা সৃষ্টি হৈছে? ইয়াৰ উত্তৰ হৈছে মৈথিলী আৰু অসমীয়া ভাষাৰ। শংকৰদেৱে ৰামবিজয় নাট কোন ঠাইত লিখিছিল? ইয়াৰ উত্তৰ হৈছে কোচবিহাৰত। পাৰিজাতৰ নাটখনৰ আধাৰ পুথি কি? ইয়াৰ উত্তৰ হৈছে হৰিবংশ আৰু ভাগৱত পুৰাণ। ৰামবিজয় নাটখনৰ মূল সমল কোন গ্ৰন্থৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰ হৈছে ৰামায়ণৰ আদিকাণ্ডৰ পৰা। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰতিমা কেইটা আৰু কি কি? ইয়াৰ উত্তৰ হৈছে 3টা। নাট প্ৰতিমা, দেৱ প্ৰতিমা আৰু ৰাজ প্ৰতিমা। বৰগীতক কোনে নবেল নাম্বাৰ্ছ বুলি কৈছে? ইয়াৰ উত্তৰ হৈছে বাণীকান্ত কাকতিয়ে। বৰগীতক কোনে ছং চেলেষ্টিয়েল বুলি কৈছে? ইয়াৰ উত্তৰ হৈছে কালিৰাম মেধিয়ে। বৰগীত সৃষ্টি কেতিয়া হয়? ইয়াৰ উত্তৰ হৈছে 15 শতিকাৰ শেষ দশকৰ আৰম্ভণিতে। শংকৰদেৱ ৰচিত প্ৰথম বৰগীতটিৰ নাম কি আছিল আৰু ক'ত ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে বদৰিকাশ্ৰমত ৰচনা কৰিছিল 1490 খ্ৰীষ্টাব্দত আৰু নাম আছে মন মেৰি ৰামচৰণেহি লাগু। বৰগীতৰ ভাষা সংস্কৃত নে ব্ৰজাৱলী আছিল? ইয়াৰ উত্তৰ হৈছে ব্ৰজাৱলী। শংকৰ মাধৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ বুলি কৈছিল? ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাই। শংকৰদেৱৰ দ্বাৰা ৰচিত নাম প্ৰসংগমূলক পুথি কি? ইয়াৰ উত্তৰ হৈছে কীৰ্তন আৰু গুণমালা। শংকৰদেৱৰ ৰচিত ভক্তিতত্ত্বমূলক গ্ৰন্থ কি? ইয়াৰ উত্তৰ হৈছে ভক্তিপদী, ভক্তি ৰত্নাকৰ, নিমি, নৱসিদ্ধ, সংবাদ আৰু অনাদিপতন। শংকৰদেৱৰ শেষ ৰচনা কি? ইয়াৰ উত্তৰ হৈছে ৰামবিজয় নাট।